সীমাক ল'ৰা এজনে মনতে ভাল পাই আছে। সীমাক কম ভাবি আছিল, কিন্তু ক'বলৈ সুবিধা পোৱা নাছিল। সীমা য'তে যায় পিছা কৰিয়ে থাকে। কেতিয়াবা সুবিধা পালেও ক'বলৈ সাহস নকৰে, ভয়ত। কি বা কয় ভাবি। কেতিয়াবা সীমাই তাক দেখা পাই ভাবে, মই য'তে যাওঁ ইয়াক তাতেই দেখোঁ, কিয়? ল'ৰাজনে এদিন সুবিধা পাই সাহস গোটাই মাতে, তোমাক মোৰ বহুত ভাল লাগে আৰু বহু দিনৰ পৰাই মই তোমাক ভাল পাই আছোঁ। তুমি কি বা কোৱা বুলি। তাই ক'লে, মই আপোনাক সেই দিশে এদিনো চোৱা নাই আৰু মিছাকে মোৰ বাবে আশা কৰি নাথাকিব। সি কয়, কিয়? তাই কয়, আগতেও এজনক ভাল পাই মনত বহুত দুখ পালোঁ। আজিও পাহৰিব পৰা নাই। সেইবাবে কৈছোঁ আৰু এবাৰ দুখ পাব ইচ্ছা নাই। তাতে আপোনাৰ ঘৰ বেছি দূৰত নহয়। মোৰ ঘৰৰ অৱস্থা দেখি শুনি অৱহেলা কৰিব। সেয়েহে কৈছোঁ মোক আমনি নকৰিব বুলি কৈ ঘৰত যায়। সি হাৰ মনা নাছিল। আগতকৈ বেছিহে পিছা কৰিব ল'লে। য'ত যায় তাতে আশে পাশে থাকে। ভাল পাওঁ বুলি এদিন দুদিন নহয় বহুত দিনেই ক'লে। বহুত বুজাবলৈ চেষ্টা কৰিছিল। তাই বুজিবলৈ চেষ্টাই নকৰে। এদিন সীমাৰ বৰ্তাকৰ ঘৰৰ বায়েকজনীক লগ কৰি ক'লে, সীমাক মই ভাল পাওঁ। তাইক বহু দিনৰ পৰা কৈ আছোঁ, কিন্তু তাই নাপায়। আপুনিও এবাৰ বুজাবচোন। আপুনি বুজালে বুজি পাবও পাৰে। বায়েকজনীয়ে সীমাৰ আগৰ প্ৰেমিকজনৰ সকলো কথা জানিছিল। ভালপোৱা প্ৰথমৰ পৰা ভালপোৱা শেষ হোৱালৈকে। সেই কথা তাক ক'লে। সেইবাবে তাই দ্বিতীয়বাৰ ল'ৰা ভাল পাব নিবিচাৰে। সি তথাপিও ক'লে, মোৰ খাতিৰত এবাৰ বুজাই চাব। আপোনাৰ কথা শুনিবও পাৰে। সকলো ল'ৰা একেই নহয়। মই তাইকেই ভাল পাওঁ আৰু তাইকে নিজৰ কৰিব বিচাৰোঁ। এবাৰ মোক বুজিবলৈ চেষ্টা কৰিব ক'ব। তাই মোৰ প্ৰথম প্ৰেম আৰু তাইয়ে শেষ। সেই বুলি কোৱাত বায়েকজনীয়ে ঠিক আছে মই বুজাই চাম বাৰু বুলি কৈ সীমাৰ ঘৰত যায়। সীমাক সকলো কথা ক'লেহি। সীমাই কয়, এবাৰ দুখ পোৱাবোৰেই পাহৰিব পৰা নাই। আকৌ এবাৰ দুখ পাব বিচৰা নাই। বায়েকজনীয়ে বুজালে, এবাৰ তেনেকুৱা হ'ল বুলিয়ে আকৌ হ'বনি? এবাৰ তাক চান্স দি চোৱাচোন। তেনেকৈ কোৱাত সীমাই লাহে লাহে তাৰ কথা ভাবিব ল'লে। প্ৰেম এনেকুৱা এটা বস্তু ক'ত কেনেকৈ হৈ যায় ধৰিবই নোৱাৰি। ভাল নাপাওঁ বুলিলেও মনলৈ আহিয়ে থাকে। প্ৰেম সকলোৰে লগত নহয়, দুখন অন্তৰে মিলিলেহে হয়। সীমাৰো তাক লাহে লাহে ভাল লগা হ'ল। দুদিনমানৰ পাছত ৰন্টু মেট্ৰিক পৰীক্ষা। ৰন্টুৱে ৰাতি কিতাপ পঢ়ি আছে। দেউতাকে ৰাতি মদ খাই আহি হুলস্থুল কৰি আছে। মাকে কয়, মদ খাই আহিছে মানি লৈছোঁ। আহি ভাতকেইটা খাই মনে মনে শুই থাকিলেও হয়, কিয় হুলস্থুলখন কৰিব লাগে? ল'ৰা দুদিনমানৰ পাছত মেট্ৰিক পৰীক্ষা আছে। ফেইল কৰিলে আপুনিও লাজ নাপাবনি? পঢ়িলেহে পৰীক্ষা ভাল হ'ব, নপঢ়িলে কি লিখিব পৰীক্ষাত? দেউতাকে বকে, পঢ়ি ফালিব নালাগে। পঢ়ি শুনি ডাঙৰ মানুহ হ'ব নোৱাৰে। খালেহে ডাঙৰ হ'ব। লাইট বন্ধ কৰ, নহ'লে মই চব ভাঙি চিঙি পেলাম। ৰীমাই কয়, তাৰ যদি পৰীক্ষা বেয়া হয় তাক কিন্তু দুখিব নোৱাৰে। পঢ়িলেহে পৰীক্ষা দিব পাৰিব, নহ'লে কি লিখিবগৈ? নিজেওতো একো সুবিধা দিব নোৱাৰে, তাৰ ওপৰত আহি দম দেখায়হি। মদ আপুনি খোৱা নাই, আপোনাকহে মদে খাইছে। দেউতাকে গৈ লাইটটো অফ কৰি দিলে। চাকি জ্বলাবও নোৱাৰ বুলি ক'লে। লখিমীয়ে ৰাতিপুৱা নহওঁতেই ৰন্টুহঁতক পঢ়িবলৈ তুলি দিয়ে। দেউতাকে তেতিয়াও কয়, ল'ৰা ছোৱালীকেইটাক কষ্ট দিব আহিছ, আন্ধাতে উঠাই নুতুলিবি। তহঁত নুঠিবি দেই, শুই থাক। মাকে কয়, আপুনি দেউতাক নহয় নেকি? নিজৰ দেউতাকে এনে কথা কয়নে? ৰাতিও পঢ়িব নিদিয়ে। ৰাতিপুৱা সোনকালে তুলিলেও এনেকুৱা কৰে। ৰাতি দেউতাক টোপনি যোৱাৰ পাছত ৰন্টুৱে মনে মনে পঢ়ে। মাকে ৰন্টুৰ কাষতে টোপনিয়াই টোপনিয়াই বহি থাকে। তাৰ লগত মাকেও কষ্ট কৰে। সি অকলে পঢ়িবলৈ বেয়া পাব বুলি আৰু ভয়ো কৰিব পাৰে বুলি। দুদিন পাছত ৰীমাও শান্তি হয়। মাকে কান্দে। মাকক কন্দা দেখি ৰীমাও কান্দে। শান্তি হোৱা মানে দায়িত্ব বঢ়া। সেই সময়ত আপায়েক এজনী আছিলহি। সকলোৱে ভালেই পাইছে আৰু দেউতাকেও কয়, ছোৱালী শান্তি হৈছে, ভালহে পাব লাগে, হাঁহিবহে লাগে, তই আকৌ কান্দি আছ। কোনোবাই ৰীমাক কয়, ৰীমা তোমাৰ বিয়াখন পাতিব ক'বা। বাই বিয়াখন বহুত ডাঙৰকৈ পাতিছিল, নাপাতিলে চুকৰ পৰা নোলাওঁ বুলি ক'বা।
বিয়াখনক লৈ ঘৰত সকলোৱে আলোচনা কৰে। লখিমীয়ে বিয়াখন নাপাতোঁ বুলি কয়, 4দিনীয়া দিনা তুলি পেলাম বুলি। ৰীমাই ভিতৰৰ পৰা কয়, মোৰো বিয়া পাতিব লাগিব। বা বিয়াখন দেখোন ডাঙৰকৈ পাতিছিলা, বিয়া নাপাতিলে চুকৰ পৰা নোলাওঁ। দেউতাকে কয়, কিবা কৰিও বিয়াখন পাতিব লাগিব। ডাঙৰ হ'লে বিয়া পাতি দিব নাপাবও পাৰোঁ, ঠিক নাই। আজিকালি ছোৱালী নিজে পচন্দ কৰিও পলাই যাব পাৰে। খুৰাকে কয়, ৰন্টু পৰীক্ষা আছে, বিয়া পাতিলে ছোৱালী ৰখিবলৈ মানুহ আহি থাকিব, সি কেনেকৈ পঢ়িব, তাৰ পৰীক্ষা বেয়া হ'ব। ৰন্টুৱে কয়, একো নহয়, মোৰ কথা চিন্তা কৰিব নালাগে, মই তেনেকৈ পঢ়িম। বিয়াখন পাতক, পৰীক্ষা কেইদিন মই আইতা ঘৰত পঢ়িম। এনেও ঘৰত সদায় হুলস্থুল হৈয়ে থাকে, সেইবোৰ হুলস্থুলহে অশান্তি। লখিমীয়ে কয়, বিয়া পাতিবলৈ বহুতখিনি পইচা লাগিব, আমিতো গোটাই থোৱা নাই। আনকি তাইক বিয়া দিনা পিন্ধাবলৈও এযোৰ কাপোৰ লোৱা নাই। ৰীমাই চুকত বহি মনে মনে কান্দি থাকে। মোক কোনেও মৰম নকৰে, ভালেই নাপায়। বা ঘৰখনৰ ডাঙৰ ছোৱালী বুলি সকলোৱে মৰম কৰে। মায়ে বাৰ বাবে আগৰ পৰাই পাটৰ কাপোৰ, মুগা মেখেলা লৈ থৈছিল। এনাই ঘৰৰ পৰা নিচায়ো বাৰ বাবে সোণৰ ফুলি মুগাৰ কাপোৰ লৈ থৈছিল। মোৰ বাবে কোনেও থোৱা নাই, আনকি নিজৰ আইতাজনীয়েও সোণৰ বস্তু নিদিলেও, পাটৰ কাপোৰ নিদিলেও এখন মুগা মেখেলা চাদৰ এখন দিয়া হ'লেও সুখী হ'লো হয়। মই যেন তুলনীয়াহে ছোৱালী। বিয়াখন পাতিবলৈ ল'লে ঘৰৰ পৰিয়ালৰ মানুহবোৰেও এপদ এপদ খোৱাৰ বস্তু দি সহায় কৰিল। বিয়া দিনা ৰীমাক বেৰী তলত পিন্ধাবলৈ আইতাকে কিনা যোৰা কাপোৰ এযোৰ দিলে। তাই সেইভাগে সুখী হ'ল। ৰীমাৰ পেহীয়েকে ৰীমাৰ বাবে সোণৰ খাৰু বনাব লৈছিল। ৰীমাই নালাগে বুলি ক'লে। তাই আগৰ পৰাই কৈ আছিল, পেহী বিয়া হৈ গ'লে মোক এযোৰ মুগা কাপোৰ দিবা, বিহুত নাচিব পাৰিম আৰু বিয়া পাতিলে পিন্ধিব পাৰিম। বিয়াত মানুহ আহিলে কিনা কাপোৰযোৰ পিন্ধিলে ভাল নেদেখিব বুলি কৈছিল। সেইবাবে বিয়াত পেহীয়েকে মুগা কাপোৰ এযোৰ পিন্ধালে। তাই বহুত সুখী হ'ল। বিয়াখন হৈ গ'ল। ৰন্টুৱে পৰীক্ষা দিয়ে আছিল। বিয়া 2 দিন পাছত তাৰ পৰীক্ষা শেষ হ'ল। ৰন্টুৰ পৰীক্ষা খবৰ কৰিবলৈ ওচৰৰ খুৰীয়েক এজনী আহে। লখিমীক সোধে, ৰন্টুৰ পৰীক্ষা কেনেকুৱা হৈছে? লখিমীয়ে কয়, সিটো পৰীক্ষা ভাল হৈছে বুলিয়ে কৈছে, ৰিজাল্ট দিলেহে গম পাম। সীমাৰ দেউতাকৰ লগত এজন মানুহে দোকানত মদ খাই আছিল। সেই সময়ত দেউতাকক কয়, মোৰ চিনাকি ল'ৰা এজন আছে, বিয়া পাতিবলৈ ছোৱালী এজনী বিচাৰি আছে, তোমাৰ ডাঙৰ ছোৱালীজনীক দেখাবা নি? ল'ৰাটোৰ ঘৰৰ অৱস্থা ভাল, সিও বিজনেছ কৰে, তাই সুখতে খাব পাৰিব। মোৰ বিশ্বাস ছোৱালীজনীক পচন্দ কৰিব, দেখিবলৈও ধুনীয়া। দেউতাকে একেষাৰে ক'লে, অঁ লৈ আহিবা, মই ভাল ল'ৰা পালে বিয়া দিম বুলিয়ে ভাবি আছোঁ। 2 দিন পাছত